ছাত্ৰ-ছাত্ৰীসকল, আজি পঞ্চম শ্ৰেণী গণিতৰ কিছুমান প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিম গুণোৎসৱৰ বাবে আৰ্হি প্ৰশ্ন হিচাপে। প্ৰথম প্ৰশ্নটো কৈছে আমাক 0.003 ভগ্নাংশৰ ৰূপটো কি? ইয়াৰ ভগ্নাংশৰ ৰূপটো কোনটো হ'ব? ইয়াৰ অপশ্যন দিয়া আছে 10/3, 100/3, 1000/3, 100/30। আমি যদি চাওঁ ইয়াত দশমিকটো 3ৰ আগত দশমিকৰ পিছত 3টা অংক আছে, এইটো হৈ গ'ল 3। ইয়াত চাওঁ আমি 3টা আছে, গতিকে 1ৰ পিছত আমি 3টা শূন্য দিম, 1 2 3। যিহেতু ইয়াত 3টা দশমিকৰ পিছত সংখ্যা আছে, গতিকে আমি 1ৰ পিছত 3টা অংক দিম, তাৰমানে হ'ল 1000/3। শুদ্ধটো হ'ব আমাৰ অপশ্যন চি। 2 নম্বৰ প্ৰশ্ন, তলৰ কোনটো 5/4 সমতুল্য ভগ্নাংশ? সমতুল্য ভগ্নাংশ অপশ্যন দিয়া আছে ইয়াত 15/2, 10/6, 10/20, 45/36। ইয়াৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি। কাৰণ কেলৈ আমি 5/4 ইয়াৰ লগত যদি আমি 5ৰ লগত 9টো পূৰণ কৰোঁ, তাৰপিছত যদি আমি 4 লগতো আমি 9 পূৰণ কৰিব লাগিব। 4 9 গুণ হৈ গ'ল 36, 5 9 গুণ হৈ গ'ল 45। গতিকে শুদ্ধ অপশ্যনটো হ'ব 45/36। বাকীকেইটা নহয়। সেইটো যদি চাওঁ আমি 5 3 গুণ 15 হ'ব, 4 লগত 3 পূৰণ কৰিলে 12 হ'ব লাগে, কিন্তু ইয়াত 2 আছে, এইটো নহয়। গতিকে এইটোও নহয়। ইয়াত হৰ আছে 5, ইয়াত আছে 10, 5ৰ লগত 2 পূৰণ কৰিলে 10 হ'ব, 4 লগত 2 পূৰণ কৰিলে আমাৰ 8 হ'ব লাগিছিলে, এইটোও নহয়। 3 নম্বৰ প্ৰশ্ন, ইংৰাজী বৰ্ণমালাৰ ৱাইৰ সমমিতি ৰেখা। ইংৰাজী বৰ্ণমালাৰ ৱাই আখৰটোত সমমিতি ৰেখা কেইডাল আছে সুধিছে, 2 4 1 0। আমি যদি সমমিতি ৰেখা বুলি ক'লে আমি ৱাই আখৰটো আমি পাতি লওঁ। এই আখৰটো আমি এনেকৈ ভাগ কৰিলে আমি সমানে দুভাগ হ'ব, তেতিয়া সমমিতি ৰেখা ইয়াত এডালেই হ'ব। গতিকে অপশ্যন চিটো ইয়াত শুদ্ধ। 4 নম্বৰ প্ৰশ্ন, তলৰ কোনটোৰ আকৃতি আটাইতকৈ বেছি চুক আছে? অপশ্যন দিয়া আছে বৃত্ত, শংকু, পঞ্চভুজ, ত্ৰিভুজ। আমি জানো যে বৃত্তৰ চুক নাই, বৃত্তৰ চুক হ'ব 0। শংকুৰ চুক হ'ব এটা হ'ব, শংকুৰ চুক এটা আছে। পঞ্চভুজৰ আকৃতিটো হ'ল এইটো। পঞ্চভুজ মানে হ'ল বাহু 5টা থাকিব, ভুজ মানে হৈ গ'ল বাহু। ইয়াৰ চুককেইটা হ'ব 1 2 3 4 5। পঞ্চভুজৰ 5টা চুক আছে। আকৌ ত্ৰিভুজ বুলি ক'লে আমি গম পাম, ইয়াৰ চুক 1 2 3। ত্ৰিভুজৰ চুক আছে 3টা, পঞ্চভুজৰ আছে 5টা। আটাইতকৈ বেছি কোনটো হ'ল তেতিয়াহ'লে? পঞ্চভুজ। চিটো ইয়াত শুদ্ধ উত্তৰ। 5 নম্বৰ প্ৰশ্ন, তলৰ চিত্ৰত কোনটো কোণ স্থূলকোণ? স্থূলকোণ মানে হ'ল 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব। স্থূলকোণটো সদায় 90 ডিগ্ৰীতকৈ ডাঙৰ। ইয়াত যদি চাওঁ আমি, এই 2 নম্বৰ কোণটো হ'ল ইংৰাজী এল আখৰৰ নিচিনা, এইটো হ'ল 90 ডিগ্ৰী, মানে সমকোণ, এইটো সমকোণ হ'ল। আৰু এই দুটা কোণ আমাৰ এল আখৰটোতকৈ আমাৰ সৰু হৈছে, গতিকে এইকেইটা হ'ব সূক্ষ্মকোণ। 1 নম্বৰটোৱে 2 নম্বৰটোৱে হ'ল 1 নম্বৰটোৱে 3 নম্বৰটোৱে হ'ল সূক্ষ্মকোণ। কিন্তু যদি আমি 4 নম্বৰ কোণটো চাওঁ, 4 নম্বৰ কোণটো এনেকৈ আছে 4 নম্বৰ কোণটো। তাৰমানে আমি যদি এল আখৰটো কল্পনা কৰোঁ, এইটো যদি এল আখৰ হয় 90 ডিগ্ৰীতকৈ ডাঙৰ হৈছে, গতিকে এইটো হ'ব স্থূলকোণ। গতিকে স্থূলকোণটো কোনটো হ'ব সুধিছে আমাৰ অপশ্যন ডি। 6 নম্বৰ প্ৰশ্ন, 100 + 90 + 30ৰ যোগফলক 20ৰে ভাগ কৰিলে ভাগফল হ'ব। আমাক এইকেইটা যোগ কৰি ল'বলৈ কৈছে। আমি যদি যোগ কৰোঁ 100 90 আৰু 30 যোগ কৰিলে হ'ব 220। 220ক আমাৰ হৰণ কৰিবলৈ কৈছে 20ৰে। 220ক 20ৰে হৰণ কৰিলে আমাৰ 20 হৈ গ'ল, কৰিলোঁ আমি 20, তাৰমানে কিমান হ'ব আমাৰ 11। চি নম্বৰটো ইয়াৰ শুদ্ধ অপশ্যন। 8 নম্বৰ প্ৰশ্ন, তলত দিয়া সময়বোৰৰ ভিতৰত কোনটো ঘড়ীৰ কাঁটাত সূক্ষ্মকোণ বুজায়? সময়বিলাক দিয়া আছে 7 বজা, 9 বজা, 3 বজা, 11 বজা। আমি যদি ইয়াত ঘড়ীটো আঁকো, সাত বজা বুলি ক'লে আমাৰ কাটাটো হ'ব এনেকুৱা, এইটো 12ৰ পোন্ধৰত থাকিব। তাৰপিছত 9 বজা বুলি ক'লে 9 বজা বুলি ক'লে কাটাটো এইটো হ'ব। এতিয়া চাইছোঁ আমি 9 বাজিলে আমাৰ 90 ডিগ্ৰী কোণ হ'ব, এইটো এল আখৰৰ নিচিনা হৈছে। এইটো আমাৰ স্থূলকোণ হ'ব, 90 ডিগ্ৰীতকৈ ডাঙৰ হৈছে 7 বাজিলে। তাৰপিছত আমি 3 বজাটো চাওঁ, 3 বাজিলে আমাৰ ঘড়ীটো এনেকুৱা হ'ব, এইটো আমাৰ 90 ডিগ্ৰী কোণ হ'ব 3 বাজিলে, এইটো সমকোণ হ'ব।
কিন্তু যদি আমি 11 বজাতে চাওঁ, এইটো 11 বাজিছে, 11 বজাৰ কোণটো আমাৰ কি হ'ব? সূক্ষ্ম কোণ হ'ব। এইটো কোণ আমাৰ সূক্ষ্ম কোণ হ'ব। গতিকে অপশ্যন ডিটো ইয়াত শুদ্ধ। তলৰ কোণটোৰ আটাইতকৈ বেছি তল আছে? পিৰামিড, গোলক, লুডুগুটি, শংকু। আমি যদি চাওঁ পিৰামিডৰ 5টা তল আছে, 5খন তল আছে পিৰামিডৰ। গোলকৰ এখনেই তল আছে, এখন হ'ল বক্ৰতল। তাৰপিছত লুডুগুটি 6খন তল আছে। শংকুৰ তল 2খন আছে, এখন হ'ল বক্ৰতল আৰু এখন বৃত্তাকাৰ তল, ঘূৰণীয়া তল। গতিকে আটাইতকৈ বেছি তল আছে আমাৰ লুডুগুটি। চি অপশ্যন দিয়া শুদ্ধ।